নমস্কাৰ, মই অংকিতাই পুনৰ এবাৰ মোৰ ইউটিউব চেনেল অংকিতা ষ্টাইললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এটা মাছৰ বেপাৰী ওলালেহি, তাৰ পৰাই কেইটামান মাছ ল'লোঁ। ভাবিলোঁ দুপৰীয়া ভাত সাজ আজি মাছেৰেই খাওঁ আৰু সেইবাবে এখন মই থালি প্ৰস্তুত কৰিলোঁ। ব'লকচোন এতিয়া মই কি কৰিলোঁ প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই যাওক। এতিয়া ফাৰ্ষ্টতে মায়ে বনাব দাইল, সেইবাবে মই আজি ভিডিঅ' কৰা মানুহে মায়ে দাইল বনালেই বাৰু, সেইটোকে আপোনালোকক দেখুৱাইছোঁ। মচুৰ দালিটো ধুনীয়াকৈ মায়ে সিজাই লৈছে আৰু তাত দিব আমাৰ ঘৰৰ চবেই ভাল পোৱা এটা প্ৰিয় বস্তু, সেইটো হৈছে কচু। ইয়াত মায়ে এতিয়া কাটি লোৱা গুটি কচু, আহিনীয়া মানে এইটো কি আমাৰ ফালে কয় গুটি কচু, আপোনালোকে খাই নেখাই ক'বচোন। মোৰ কিন্তু বিৰাট প্ৰিয় এই বস্তুটো। এতিয়া মই মাক অকণমান সহায় কৰি দিওঁ বুলি ভাবিলোঁ, সেইবাবে মই ধুনীয়াকৈ পটল কেইটামান কাটি ল'লোঁ আলু পিঁয়াজ দি। তাৰপিছত মায়ে পটল ভাজিলে, মই কাটি দিলোঁ, মায়ে ভাজিলে ধুনীয়াকৈ। এতিয়া আমাৰ পটল ভজা হৈ যাব। দিয়াৰ পিছত মায়ে যে দাইলকণ বনাই থৈছিলে, সিজাই থৈছিলে, সেয়া দাইলকে তেল মাৰিব। এতিয়া মায়ে ধুনীয়াকৈ কেৰাহীত মিঠাতেল দিছে, তাৰ পৰা পাঁচফোৰণ দি দাইলত তেল মাৰি দিছে। কচু থাকিলে সঁচাকৈ দাইলকণ খায়ো সোৱাদ লাগে আৰু দেখিবলৈও ধুনীয়া হয়। মোৰ কিন্তু কিছুমানে কচুটো খাই বেয়া পায়, মোৰ কিন্তু যথেষ্ট প্ৰিয় দেই কচুটো। আমাৰ ঘৰৰ চবৰে প্ৰিয়, কচুটো খাই চবেই ভাল পায়। এয়া ফাইনেলি মাৰ হাতেৰে আজি ধুনীয়া সোৱাদ লগা দাইলখন মাৰ বনাই হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ মায়ে বনায়। মায়ে যিটো বস্তুৱেই নবনাওক কিয় খাবলৈ কিন্তু বেলেগ টেষ্ট হয় দেই। আৰু কিয় নাজানো, মায়ে লাগিলে যিয়ে নবনোৱাওক কিন্তু বিৰাট টেষ্ট হয়। এতিয়া ভাবিলোঁ মই মাছকণ বনাই লওঁ, সেইবাবে মাছকেইটা বাছি লৈ ধুনীয়াকৈ তাত নিমখ আৰু হালধি দি সানি ল'লোঁ। দেখিছোঁ অকণমান পানী আছে, পানীখিনি অকণমান নিগৰাই ল'ব লাগিব। এতিয়া যিহেতু মাছত অলপ পিঁয়াজটো সৰহ হ'লেহে খাই ভাল লাগে, সেইবাবে এটা ডাঙৰ চাইজৰ পিঁয়াজ মই কাটি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাত মিঠাতেল দি মাছখিনি দি দিলোঁ। মাছখিনি অকণমান দেৰি খৰখৰীয়া হোৱাৰ পিছত মই ইয়াত এড কৰি দিম সেই কাটি লোৱা পিঁয়াজখিনি। চাই থাককচোন। এই পিঁয়াজখিনি অলপ কাটি লোৱা পিঁয়াজখিনি অকণমান মাছখিনি খৰখৰীয়া হওঁতে দিলেহে খাবলৈ ভাল লাগে। আৰু মাছখিনি আজি আমাৰ গোটা হৈ নাথাকিল, দেখিছেনে অকণমান গুৰি টাইপ হৈ গ'ল। কেতিয়াবা এনেকৈয়ে খুৱাই ভাল লাগে, সেইবাবে অকণমান বেছি ভাজিলে যিহেতু গুৰি টাইপ হৈ যায়, সেইকাৰণে আমি আজি এনেকৈয়ে খালোঁ। এয়া আজি মোৰ ভাত সাজত আছে ভাত, নিমখ, নেমু টেঙা, জলকীয়া, পটল ভাজি, চালাড, কচু পিটিকা, মাছৰ গুড়া ভজা আৰু দালি। এনেকৈ আজি আমি দুপৰীয়া ভাত সাজ খালোঁ। মোৰ এই থালিখন আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিবচোন। আৰু যদি মোৰ চেনেলটো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ অকণমান মৰমেই মোক বহুত সঁহাৰি জনাই জানেনে। আৰু নতুন নতুন ভিডিঅ' অতি সোনকালে দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ইমানেই আছিল আজি আমাৰ দুপৰীয়া ভাত সাজ। যদি থালিখন মোৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।